হেল্ল' গাইজ, আজিৰ ভিডিঅ'টোৰ যোগেদি মুৰিঘণ্টা কেনেকৈ বনাই আপোনালোকক দেখুৱাম। মই বিলাহীখিনি কাটি লৈ ৰেডি কৰিছোঁ, লগতে পিঁয়াজ আৰু জলকীয়া আৰু মছলাখিনিও ৰেডি কৰি লৈছোঁ, আৰু মাছখিনিও লগতে মই ৰেডি কৰি লৈছোঁ। এতিয়া মই কেৰাহীটো বহাই দিছোঁ, আৰু কেৰাহীটো এতিয়া গৰম হ'ল, আৰু মই এতিয়া তেল গৰম হ'ব দিছোঁ। এয়া চাওক, মই মাছখিনি ধুনীয়াকৈ হালধি দি সানি আছোঁ। এয়া চাওক, মই মাছখিনি এতিয়া ফ্ৰাই কৰি লওঁ। মাছখিনি ফ্ৰাই কৰা হ'ল। এতিয়া এইখিনি তেলতে মই কেইটামান শুকান জলকীয়া দি দিছোঁ। এতিয়া মই বিলাহীখিনি বহাই দিলোঁ। এতিয়া বিলাহীখিনি মই অকণমান ফ্ৰাই কৰি ল'ম। এতিয়া মই বিলাহী ফ্ৰাই কৰি আছিলোঁ, ফ্ৰাই কৰা হ'ল। এতিয়া তাৰপিছত মই এতিয়া দালি আছে, দালি দিম। এইটো দালি দিম। এতিয়া দালি দিয়া হ'ল এতিয়া, আৰু দালিটো এতিয়া মই হালধি দিম। এইটো মই 2 চামুচ দিছোঁ। এতিয়া আপোনালোকৰ অনুযায়ী আমি কিমান লাগে আপোনালোকে বেছিকৈ দিব। 2 চামুচ দিলোঁ, আৰু তেওঁ নিমখ তেতিয়া 2 চামুচ দিলোঁ। 2 চামুচ নিমখ ভাজি লওঁ আৰু দালিটো। তাৰপিছত আৰু মছলা দিব আছে, আৰু দিয়া নাই। এতিয়া আমি জিৰা দিম। জিৰা 1 চামুচ দিলোঁ। জিৰা 1 চামুচ, 1 চামুচ ধনিয়া গুড়া, তাৰপিছত আৰু 1 চামুচ, তাৰপিছত মোৰ আৰু দালিটো এতিয়া আৰু মই অলপ ভাজিম বেছিকৈ। এতিয়া আপোনালোকৰ অনুযায়ী কিমান লাগে এইটো বেছিকৈ দি দিব। এতিয়া মই বেকিং চ'ডা দিছোঁ 1 চামুচ। আপোনালোকে চাওক, এতিয়া মই চ'ডা দি অলপ ভাজি আছোঁ। এতিয়া চ'ডা, তাৰপিছত এতিয়া পানী দিম। এতিয়া আৰু 10 মিনিট সময় লাগিব। এতিয়া মই ঢাকনি এখন দি থৈ দিম। এতিয়া চাওক, আপোনাৰ দালিটো সিজিছে, ইমান ধুনীয়াকৈ সিজিছে। পানীটো কম। এতিয়া মই মাছ দি দিম। আপোনালোকে চাওক, এতিয়া মানে এইখিনি মাছ আনিছোঁ, এটা মাছটো দি দিম। এতিয়া মাছ দিলোঁ। তাৰপিছত এতিয়া আৰু 2 মিনিটমান এনেকৈ লাৰি দিম। মই বনাই আছোঁ। তাৰপিছত আপোনালোকে ইয়াতে চাই নিজে বনাই ট্ৰাই কৰি চাব কেনেকুৱা লাগে। দিয়াচোন, চাওক মুৰিঘণ্টাৰ কাৰণে মাছটো কিমান হেৰি কৰি আছোঁ, ভাঙি দি আছোঁ। তাৰপিছত আপোনালোকে এনেকুৱাকৈ বনাই চাব। এতিয়া মই ভাঙি দি আছোঁ মাছটো, চাওক।
এতিয়া এতিয়া মাছটো ভাঙা হ'ল। এতিয়া মই পানী অলপমান দি দিম, বেছি পানী নিদিওঁ, অলপ অলপ দিম, কমকৈ দিম। এতিয়া ৰাছ অলপমান দি দিলোঁ। এতিয়া কমকৈ দিলোঁ আৰু পিছত দি দিম আৰু পানী। এতিয়া মই আৰু গৰম পানী দিম। এতিয়া আপোনালোকেও গৰম পানী ব্যৱহাৰ কৰিব। গৰম পানী দিলে বেছি ভাল সোনকালে হয়। আৰু ইয়াতে মই পানীটো গৰম কৰি থৈ দিছোঁ আগতে, এতিয়া গৰম হৈ আছে আৰু। এতিয়া আৰু প্ৰায় হৈছে আৰু বেছি টাইম নালাগে আৰু হয়তো 5 মিনিটমান লাগিব। এতিয়া চাওঁ আপোনাৰ চাওক ধুনীয়াকৈ হৈছে, ইমান ধুনীয়া হৈছে কালাৰটো চাওক ধুনীয়া। আৰু এটা স্পেচিয়েল বস্তু দিব লগা আছে, সেইটো হ'ল ধনিয়াৰ পাত। এইটো বেছি নহয়, 3-4টামান হ'লেই হৈ যাব ধনিয়া পাত। ধুনীয়াকৈ মই কাটি লৈছোঁ আগতীয়াকৈ। এতিয়া চাওক, এতিয়া ধনিয়া পাতটো দিয়া হ'ল। ধনিয়া পাতটো দিলোঁ, তাৰপিছত বেছি টাইম নালাগে আৰু 5 মিনিট পিছত হৈ যাব আৰু। ধনিয়া দিয়া হৈ গৈছে। এতিয়া আপোনালোকে চাওক কালাৰটো চাওক কেনেকুৱা হৈছে। ধনিয়া দিয়াৰ পিছত কালাৰটো ভাল হৈছে, মাছটো ভাঙি গৈছে গোটেইখিনি। এতিয়া আমি এটা স্পেচিয়েল বস্তু দিম। লাষ্ট গৰম মছলা দি দিম। এতিয়া মই এইটো খাই ভাল পাওঁ কাৰণে দি দিম। যেতিয়া আপোনালোকে খাই ভাল পাই দিব, যদি ভাল নাপায় দিব নালাগে। এতিয়া 1 চামুচ দি দিছোঁ। এতিয়া চাওক মুৰিঘণ্টা হৈ গ'ল। তাৰপিছত এতিয়া নেক্সট উইকত আমি মটন কাৰী বনাম বুলি ভাবিছোঁ। এতিয়া আপোনাৰ মুৰিঘণ্টাটো হৈ গ'ল। এইবাৰ আমি নেক্সট উইকত মটন কাৰী বনাম বুলি ভাবিছোঁ। আৰু আপোনালোকে সহযোগ কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। যোৱা ভিডিঅ'টোতো মই কৈছিলোঁ আপোনালোকক মটন কাৰী বনাম বুলি কৈছিলোঁ, কিন্তু এতিয়া মটন কাৰীটো নহ'ল। আজি মুৰিঘণ্টাটো হ'ল। তাৰপিছত অহা সপ্তাহত বা 2-4 দিন পিছতে মটন কাৰীটো বনাম বুলি ভাবিছোঁ। এতিয়া আপোনালোকে ভাল পাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু। এতিয়া মোৰ মুৰিঘণ্টা বনোৱা হৈ গ'ল। এতিয়া মই যেনেকুৱাকৈ বনাইছোঁ আপোনালোকেও ঘৰত বনাব, বনাই নিজে খাব। তাৰপিছত কেনেকুৱা লাগে মোক কমেণ্টত জনাব। আৰু কমেণ্ট পালে মই আৰু আপোনালোকে কমেণ্টত ক'ব যে কি ৰেচিপি লাগে, সেইমতে মই বনাই দিম। তেতিয়াহে মোৰো ভাল লাগিব আপোনালোকে কমেণ্ট কৰিলে। আজিলৈ এৰিছোঁ আৰু নমস্কাৰ।